নমস্কাৰ বন্ধু বান্ধৱীসকল, বিধান বিহু অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডটিত মোৰ লগত সংগ দিবলৈ আছে মোৰে ছাত্ৰী হিমাদ্ৰী মোহন। নমস্কাৰ। 2022 বৰ্ষত দৰঙত অনুষ্ঠিত হোৱা নেঘেৰী নাচনী সৰু বিহুটিত তাই শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আজি গোটেই খণ্ডটিত তাই মোৰ সংগ দিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ খণ্ডটি আমি এটি সুন্দৰ যোজনাৰে আৰম্ভ কৰিম আৰু মই হিমাদ্ৰীক অনুৰোধ জনাম তাই এটি সুন্দৰ যোজনাৰে যাতে আজি খণ্ডটি আৰম্ভ কৰে। বিহুৰে কথা ঐ ঘূৰি ঘূৰি মনতে পৰে। আমাৰ দ্বিতীয় শিতানত আছে বিহু নাম আৰু হিমাদ্ৰীক মই অনুৰোধ কৰিম এটি সুন্দৰ বিহু নাম যাতে আপোনালোকলৈ আগবঢ়ায়। মাতে শুনি ৰ'ব নোৱাৰিলো, হাতৰ ধূলি বাৰি দলিয়াই পেলালো। বিহু নাচিম বুলি ঢপলিয়াই আহিলো, বজোৱা ঢোলেটি মনৰে ঐ উলাহত, মনৰে ঐ উলাহত নাচো। হিমাদ্ৰীৰ বিহু নাম খাই কেনে পালে আপোনালোকে জনাব আৰু আহক এটি ঢোলৰ চেৱনি বাৰ তাইৰ নাচ আমি উপভোগ কৰোঁ। দিন তাকি দিন তাকি দিন তাকি দিন তাকি তাক ডিকেন কিতা গিৰ গিৰ গ্ৰেন গিৰ গিৰ গ্ৰেন গিৰ গিৰ গ্ৰেন গ্ৰেন তাক গ্ৰেন 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 নি তাক তাক খিটকেনি 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 থাক থাক খিটকেনি 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 থাক থাক খিটাৰি গ্ৰেন তাক গ্ৰেনি গ্ৰেন গ্ৰেন নে তাক তাক খিটকেনি 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 থাক থাক খিটকেনি 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 থাক থাক গ্ৰেন গ্ৰেন তাক গ্ৰেন নে তাক তাক কি তাক তাক খিটাৰি গ্ৰেন তাক গ্ৰেন নে তাক তাক কি তাক তাক খিটাকো গ্ৰেন 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 তাকো নীতি খিটি খিটাকো গ্ৰেন গ্ৰেন না গ্ৰেন তাক গ্ৰেন গ্ৰেন তাক গ্ৰেন। আজিৰ খণ্ডটিৰ একেবাৰে শেষৰটি শিতান হ'ল প্ৰশ্নোত্তৰ শিতান। পূৰ্বৰ খণ্ডটিৰ দৰে এই খণ্ডটিতো আমি 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ আৰু আজিৰ প্ৰশ্নকেইটাৰ উত্তৰ দিব মোৰ লগত থকা হিমাদ্ৰী মোহনে। হিমাদ্ৰী ৰেডি? প্ৰথম প্ৰস্তুতিলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্ন, বিহুৱতীয়ে বিহুত মৰা 3বিধ সোপাৰ নাম কোৱা। ঘিলা খোপা, নেঘেৰী খোপা, কলডিল। সুন্দৰ। দ্বিতীয়টি প্ৰশ্ন, বিহুৱতীয়ে গলত পিন্ধা 3বিধ অলংকাৰৰ নাম কোৱা। ঢোলবিৰি, দুগদুগী, জোনবিৰি। সুন্দৰ, ধুনীয়া। তৃতীয়টি প্ৰশ্ন, বিহুৱতীয়ে ওঠত কি ঘঁহে। বিহুৱতীয়ে ওঠত বহমথুৰি ঘঁহে। সুন্দৰ। চতুৰ্থ প্ৰশ্ন, বিহুৱতীয়ে দুহাতত কি বোলায়। বিহুৱতীয়ে দুহাতত জেতুকা বোলায়। সুন্দৰ। বিহুৱতীয়ে বিহু মাৰিবলৈ আহোঁতে কঁকালৰ খুচনিত এখন ৰঙা ৰঙৰ কাপোৰ কাঠি মাৰি কঁকালৰ খুচনিত গুজি লৈ আহে, সেই কাপোৰখনৰ নাম জানানে তুমি? সেই কাপোৰখনৰ নাম হাঁচতি। সুন্দৰ। যোৱাটি খণ্ডত দৰ্শকলৈ বুলি এটা প্ৰশ্ন আগবঢ়াইছিলোঁ, বিহুৰ পতাকাখনৰ আৰ্হি কোনে নিৰ্মাণ কৰিছিলে? ইয়াৰ উত্তৰ হ'ল নিপ বৰুৱা। এই খণ্ডটিৰ ৰাইজলৈ বুলি আগবঢ়োৱা প্ৰশ্নটি হ'ল, গছতলৰ বিহুক কোনে প্ৰথমবাৰলৈ মঞ্চত উপস্থাপন কৰিছিল বা গছতলৰ বিহুক কোনে প্ৰথম মঞ্চলৈ লৈ আহিছিল? আপোনালোকে ভিডিঅ'টি চাই কেনে পালে আমাক কমেণ্ট বক্সত জনাব, আমি উৎসাহিত হ'ম। শেষত আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।